ওকে গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অভিব্লগ 46। তো গাইজ আজি মানে লগ বন্ধুকেইটাৰ লগতে ওলালোঁ আজি বৰপেটামুখে আগবাঢ়িম আৰু মানে আমাৰ আৰু এইটো ছেমিষ্টাৰ শেষেই হ'ব হ'ল। তো এতিয়া বৰপেটা মানে ৰুমৰ ফালে এতিয়া গৈ আছোঁ আৰু এয়া মোৰ বন্ধু দ্বীপ, এয়া মোৰ মাখনখন হৈছে ডেমন আৰু এয়া ডমি আছে আমাৰ পেটলাৰ। তো গাইজ এতিয়া আমি এইখন মোৰ মালখন আছে, তো আমি এতিয়া আগবাঢ়োঁ, বাইক ৰাইড ষ্টাৰ্ট কৰোঁ। চলো আৰু আমি বহুত দিনে এনেকুৱাকৈ বাইক চলোৱা নাছিলোঁ। আজি অলপমান তাৰপৰা সিফালে কিবা কিবি হৈ থাকিব গাইজ, চাওক আৰু কিমান টপ স্পীডটো উঠাব পাৰোঁ চাই থাকক গাইজ। পলক মজা যেতিয়া মাৰিলোঁ মানে 120+ মাৰিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু কিমান উঠাব পাৰোঁ আপোনালোক দেখাই আছোঁ। ব্ৰিৰত পালে এতিয়াতো অকণমান এইটো ৰাস্তা ইমান ঠিকো নহয়, অলপমান আগত ওলাই যাই পেলাই চাওঁ ৰাস্তা কেনেকুৱা হয়। তো গাইজ পলক তুমিখন মানে এতিয়া অলপমান আগত গুচি গ'ল আৰু এতিয়া কিমান পাৰোঁ মই এটা টক্কৰ লগাম গাইজ চাই থাকক। তাৰপৰা গাইজ যেতিয়া টানি আছোঁ কিমান উঠাব পাৰোঁ চাওঁ। 152, 153, 150 বা 155+ গাইজ উঠাই দিলোঁ। আৰু আগতে বহুত বেছি উঠাব পৰা আছিল, 162লৈকে উঠিছিলে। তো এতিয়া গাড়ীখনৰ কিছুমান প্ৰব্লেম হৈ আছে, এইকাৰণে তো চবখিনি উঠাব নোৱাৰিলোঁ। তো গাইজ চাই থাকক আৰু কিমান দেখাব পাৰোঁ। আৰ্টিএমটো ইয়াতে ৰৈ গ'ল চাওকচোন গাইজ। তো গাইজ বহুতে ভাল লাগিছে, কাৰণ বহুত দিনৰ মূৰত এনেকৈ বাইক চলাইছোঁ আৰু আগতে লাহে চলোৱা হৈ গৈছিলোঁ, কাৰণ বহুত কিবা কিবি গুচি গ'ল মাজতো, সেইকাৰণে গাইজ এতিয়া লাহে চলাই আছিলোঁ আৰু আজিতো অলপ চলা কৰিলোঁ। তো মনটো বহুত বেছি ভাল লাগে এনেকৈ বালিব পাৰে। তো গাইজ কি ক'ম আৰু বহুত বেছি ফূৰ্তি লাগি আছে, ফুল তাৰপৰা হৈ আছে আজি। ভবানীপুৰ মানে আমাৰ এইখিনি মেইন ষ্টপেজ পইণ্টে হয় ক'ব লাগিলে। মানে ভবানীপুৰৰ পৰা ইপিনেৰে আমি ইপিনেৰে গৈ পেলাই মানে ডাইৰেক্ট আমি কিবা পৰা গুচি পাই বৰপেটা মানে ইপিনেদি অকণমান ওচৰ হয়, কমচে কম মিনিমাম মানে 10-15 কিলোমিটাৰ ওচৰ হৈ যায়। তো গাইজ আমি ইপিনেদি আগবাঢ়িম এতিয়া। আছোঁ এতিয়া আৰু বেছি নাই, কিমান কম আৰু এই জাম পাই গ'লোঁ আৰু কি কৰিব, এনেকুৱাকৈ গাড়ী মটৰ আগত পৰিলে কাম হ'বই। তো ৰাস্তাটো সৰু হয় ইপিনেৰে, হাইৱে ৰোড নহয় গাইজ বলাব লাগিব। অলপ ফুলি টোটেল হৈ গ'ল, মানে আজি বহুত দিন পিছত টপ স্পীড চলা হৈছিলোঁ। টপ স্পীড গোটেই উঠিব নাপালে, এই ট্ৰাক বহুত কিবা কিবি থাকি গ'ল। তো গাইজ 153 মানে টপ উঠালোঁ আৰু 153 উঠাই দিলোঁ। এতিয়া আমাৰ এয়া বন্ধু আহিছে গাইজ, 153। ইয়াৰ দেখো গাইজ ছটা কৰ্ণাৰিং, মজা আগততো ডমি ফালিয়ে আছে গাইজ, কি ক'ব আৰু এইখনতো ৰকেটে হয়। তো এইখনো ভাল লাগে, এইখন ড্ৰিমিয়ে হয়, এদিন হ'লেও ল'ব লাগিব, এনেকুৱা এটা মনত আশা আছে। ল'ব লাগিব, দিব লাগিব ভগৱানে এনেকুৱাকৈ মিলাই। তো গাইজ বলক তেনেকুৱাকৈ আৰু দেখুৱাব পৰাখিনি আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ আৰু যিখিনি বাৰু এনেকৈ দেখাই যাই থাকিম ভৱিষ্যতে। আপোনালোকে মৰম চেনেহ আৰু বহুত ছাপোৰ্ট কৰিব বুলি আশা ৰাখি আজি মানে পূৰা দোষ দিয়া মানুহটো পূৰা ফুল দোষ চলা এই সময়লৈ বিচাৰে আগত পূৰা জোচ দি আছে, ভালো এনেকুৱা আৰু মই কেনে পূৰা উৰি কিনে ভাঙি কিনে ওলাই যায়। আমাৰ কিবা বুলি কয় এয়া কেট কুচি পাম নেকি গাইজ। তো এয়া মোৰ আজি হাইপাৰ ৰকেটখন আছে গাইজ, এয়া চাওক পয়া কুচি পাম এতিয়া আৰু পয়া কুচি পালোঁ আৰু এয়া মোৰ হাইপাৰ ৰকেট আজি। আৰু প্লাছ এই ছেকেণ্ড আমাৰ আছে ডমি 250 গাইজ, এইটো মোৰ দিন আপোনালোকে জানে। বলক এতিয়া আমি মানে ৰুমত আগবাঢ়িম আৰু আজি ব্লগটো ইমানো খুব বেছি দীঘলো কৰিব নোৱাৰোঁ। তো গাইজ মানে কি আমিতো আজি ৰুমৰ ফালে আহিলোঁ, ইয়াত আৰু কি খুব বেছি ব্লগ কৰোঁ। ব্লগত লগ পাই আছোঁ আকৌ আমি কেইটা থাক যোৱাকে এইখিনি থাক যাব চাগে না, এইখিনি ভাল লাগিব চাগে। মোৰ এখন ফটো মাৰচোন দে, মোৰ ফোন নিদি পালোঁ। এতিয়া মানে ইয়াত কেইটামান ফটো ঠাণ্ডাৰ কাৰণে লাগিব আৰু তাৰপিছত আমি